নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল পুনৰ নতুনকৈ প্ৰায় 14000 পদৰ ভেকেন্সি আহিছে তো আপোনালোকক আজি এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা ভেকেন্সিবোৰ আহিছে ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আছে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে তো বন্ধু বান্ধৱীসকল নতুনকৈ যিকেইটা ভেকেন্সি আহিছে 14000 পোষ্টৰ কাৰণে ভেকেন্সিবোৰ আহিছে ৰেলৱেৰ তৰফৰ পৰা তো আপোনালোকে চাব পাৰে যে 14298টা পদৰ ভেকেন্সি আছে টেকনিকেল পোষ্টৰ কাৰণে আপোনালোকে এডভাৰটাইজমেণ্ট নাম্বাৰটো চাব পাৰে তো যিকেইটা ভেকেন্সি আছে 14298টা পোষ্টৰ তাৰে 9144টা পোষ্ট আছে আপোনালোকৰ টেকনিকেলত য'ত নেকি টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে আছে 1092টা পদৰ ভেকেন্সি আৰু টেকনিচিয়ান গ্ৰেড 3 কাৰণে আছে 8052টা পদৰ ভেকেন্সি আৰু 3 নম্বৰত আপোনালোকে চাব পাৰে যে টেকনিচিয়ান ৱৰ্কশ্বপ আৰু প্ৰডাক্ট ইউনিটছৰ কাৰণে আছে 5154টা পদৰ ভেকেন্সি গুৱাহাটীৰ আণ্ডাৰত আপোনালোকে চাব পাৰে যে 305টা পদৰ ভেকেন্সি আছে ভেকেন্সিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে আছে 29200 টকাকৈ পাৰ মান্থ হিচাপে টেকনিচিয়ান গ্ৰেড 3 কাৰণে আছে 19900 টকালৈকে আৰু টেকনিচিয়ান ৱৰ্কশ্বপ আৰু প্ৰডাক্ট ইউনিটছৰ কাৰণে আছে 19900 টকা পাৰ মান্থ হিচাপে ভেকেন্সিসমূহত এপ্লাই কৰিবৰ বাবে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব পাৰে যে এজ লিমিটটো হ'ব লাগিব 18 বছৰ বয়সৰ পৰা 36 বছৰ বয়স এজ লিমিটটো 18 বছৰ বয়সৰ পৰা 36 বছৰ বয়স হ'ব লাগিব টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ আৰু টেকনিচিয়ান গ্ৰেড 3 কাৰণে আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 33 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ এই চিলেকশ্যনো দিয়া হৈ আছে OBC এনচিলৰ কাৰণে আছে 3 বছৰ SC ST কেণ্ডিডেটছৰ কাৰণে আছে 5 বছৰ PWD আনৰিজাৰ্ভ EWS কেটেগৰী কেণ্ডিডেটছৰ কাৰণে আছে 10 বছৰ PWBD OBC আৰু এনচিলৰ কাৰণে আছে 13 বছৰ PWBD SC ST কেণ্ডিডেটছৰ কাৰণে আছে 15 বছৰৰ চিলেকশ্যন তো যিকেইটা ভেকেন্সি আছে ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যদি আপোনালোকে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনালোকে চাব পাৰে যে বেচেলৰ ডিগ্ৰী থাকিব লাগিব ফিজিক্সত ইলেক্ট্ৰনিক্সত কম্পিউটাৰ ছায়েন্সত আৰু যদি আপোনালোকে টেকনিচিয়ান গ্ৰেড 3 কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনালোকে চিম্পল 10 পাছ কৰিলেই হ'ব লগতে আপোনালোকৰ ITI থাকিব লাগিব NCPT নাইবা SCPTৰ আণ্ডাৰত আপোনালোকে ITI কৰা হ'ব লাগিব আৰু যদি আপোনালোকে টেকনিচিয়ান ৱৰ্কশ্বপ আৰু প্ৰডাক্ট ইউনিটছৰ কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনালোকে মেট্ৰিক পাছ কৰি ITI পাছ কৰা হ'ব লাগিব নহয়তো আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰি ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব তো যিকেইটা ভেকেন্সি আছে ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব আপোনালোকে চাব পাৰে যে SC ST এক্স ছাৰ্ভিচমেন ফিমেল ট্ৰান্সজেণ্ডাৰ মাইনৰিটিজ EWS কাৰণে আছে 250 টকা এপ্লিকেশ্যন ফিজ আৰু অন্যান্য কেণ্ডিডেটছৰ কাৰণে আছে 500 টকা এপ্লিকেশ্যন ফিজ অৰ্থাৎ আনৰিজাৰ্ভৰ কাৰণে আছে 500 টকা এপ্লিকেশ্যন ফিজ তো যিকেইটা ভেকেন্সি আছে ভেকেন্সিসমূহৰ এপ্লাই প্ৰক্ৰিয়া 2 অক্টোবৰৰ পৰা আৰম্ভ হৈ যাব এপ্লাই কৰা অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 16 অক্টোবৰ তো যদি আপোনালোকে ইচ্ছুক হয় তেনেহ'লে আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰে ভেকেন্সিসমূহত এপ্লাই কৰা লিংকটো লগতে ভেকেন্সিসমূহৰ সবিশেষ ডিটেইলছখিনি আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পাই যাব তো তাৰ পৰা আপোনালোকে নিজে এবাৰ চাই ল'ব পাৰিব তো বন্ধু বান্ধৱীসকল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে তো আজিলৈ ইমান আছিলে লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ